বিচার নহয় বিটিসি ইলেকশন প্রমোদ বড় ককশন বিচার ইলেকশন বলে না আমি লব নোৱাৰে ইহঁতে বিচাৰৰ চুক্তি বনাই পেলাই বিটিসি কৈ পেলাই শেষ সিডলি উপনিৰ্বাচনত বিশেষ দলে আমি খেলিব এইবাৰ এমপি ইলেকশ্যনত ইউপিপিএলে কেনেকৈ জিকিছে ইহঁতে নিজে আচল ইউপিপিএলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই গাহৰি মাংস খাব পৰা নাই বিটিসি নিৰ্বাচনত আমি ভালকে জয় হ'ব পিছত প্ৰথমবাৰ আমাৰ বিপিএফ দলত CWC মিটিং হৈছে আজি ইয়াত বাক্সা জিলাৰ এই ওদালবাৰীত নতুন একো ডিচিশ্যন লোৱা নাই আমি প্ৰথম কথাটো হ'ল ইলেকশ্যনৰ কাৰণে যিবিলাক কমিটি আছিল আমাৰ ষ্টেণ্ডিং কমিটিৰ পৰা আৰম্ভ কৰি যিমান কমিটি আছে এইবিলাক আমি আজি ডিজলভ কৰি দিছে নতুন একটা ডিচিশ্যন হ'ল আমি যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনত মিটিংবিলাকক চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাট্টা দিম বুলি যিটো আমি প্ৰচাৰ কৰি আহিছিলোঁ এই প্ৰচাৰটো আমি আজিৰ পৰা মানে কেনেকৈ এক্সিকিউটটো কৰিবই লাগিব আমি চৰকাৰটো আহিবই যিহেতু বিটিসি চৰকাৰ আমাৰ বিপিএফ দলৰ হাতত আহিবই আমি যিখিনি দেখিবলৈ পাইছে সেইকাৰণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যিটো কাম প্ৰচেছ ছাৰ্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব ছাৰ্ভেটো যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে এইকাৰণে আমি ছাৰ্ভেটো বিপিএফ দলৰ পৰা অতি সোনকালে ছাৰ্ভেটো আৰম্ভ হ'ব আৰু এইখিনি ডিচিশ্যন লোৱা নিৰ্বাচনত আমি খেলিম সিডলি উপনিৰ্বাচনত বিপিএফ দলে আমি খেলিব অকলে বিচাৰ নহয় বিটিসি ইলেকশ্যন প্ৰমোদ বড় ককশন বিচাৰ ইলেকশ্যন বুলি না আমি লব নোৱাৰে ইহঁতে বিচাৰৰ চুক্তি বনাই পেলাই বিটিসি কৈ পেলাই শেষ বিটিসি নিৰ্বাচনত আমি ভালকে জয় হ'ব এইবাৰ এমপি ইলেকশ্যনত ইউপিপিএলে কেনেকৈ জিকিছে ইহঁতে নিজে আচলতে বোমা ফুটাও দেখিছে আপোনালোকে ইউপিপিএলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই কি কাৰণ ৰহস্য আছে গাহৰি মাংস খাব পৰা নাই বোমা ফুটাব পৰা নাই মাছ মাংস খাব পৰা নাই ইয়াত কিবা নিশ্চয় কিবা একটা আছে নহ'লে একজন এমপি জিকিছে ফুৰ্তি কৰা নাই এইটো আচৰিত কথা মুঠতে আমিহে জিকিছে আনঅফিচিয়েলি আমি বিপিএফে এই এমপি নিৰ্বাচনত আমি জিকিছোঁ পুৰা 100% নাই এনেকুৱা মিত্ৰতাৰ কথা আমি এতিয়া আজিৰ দিনত আলোচনা কৰিব নোৱাৰে সময় আছে সময় আহিলে আমি ক'ম কাৰ লগত কিবা হ'ব কাৰো লগত আলোচনা নাই মুঠতে আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰাৰ পিছত 1 নম্বৰ কামটো হ'ব মাটিৰ পাট্টা দিয়া আৰু মাটিৰ পাট্টাটো দিবৰ কাৰণে যিটো প্ৰচেছ কৰিব লাগে বা ছাৰ্ভে কৰিব লাগে সেইটো বিপিএফ দলে অহাকালিৰ পৰা আৰম্ভ কৰিব বিপিএফৰ প্ৰেচিডেণ্ট বিজেপিৰ কথা মই কিয় ক'ম কংগ্ৰেছৰ কথা মই কিয় ক'ম